গাইজ বৰ্তমান এতিয়া মই ক'ত আছোঁ আপোনালোকে গম পাইছে? এতিয়া মানে গোৱাত আছোঁ। হেল্ল' গাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আজি গৈ আছোঁ মানে একদম বঢ়িয়া জেগা এডোখৰলৈ। তো মানে দাদা এজনে এখন ৰিজৰ্ট মানে আজি অপেনিং কৰিছে, তো তালৈ যাওঁ। তো ব'লক মোৰ লগত আপোনালোকেও। কি কয় গাইজ বৰ্তমান এতিয়া এইফালে দেখিবলৈ পাইছে APL পালোগৈ। তো লগত আহিলে বিষ্ণু। তো এতিয়া গৈ আছোঁ। তো গৈ লৈ একেবাৰে আপোনালোকক সিহঁতে দেখাইছোঁ ৰিজৰ্টখনত। তো কোনফালে যায় মই ৰাস্তাটো কৈ দিছোঁ। APLৰ পৰা এইফালে APL আহে, APLৰ পৰা চিধা যাব চাইকেলখনত ৰাস্তাটো সোমাই যাব। বাকীডোখৰ মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে পূৰা ভিডিঅ'টো এনজয় কৰিব। পাই গ'লোহি ৰিজৰ্ট। তো এখনে গেটখন, মেইন গেটখন এখন। তো ভিতৰলৈ গৈছোঁ এতিয়া কি হয়। মানুহ চাওক বা ওপৰত গাইজ চাব দেই, মানে একদম ঘৰৰ ওপৰত ৰিজৰ্টৰ ওপৰত মানুহ ধেৰ উঠি আছে। তো এতিয়া ডাইৰেক্ট সোমাবলৈ অলপ লাজ লাগে ন, তেও সোমাই যাওঁ এতিয়া কি হয় ডাইৰেক্টলি। এতিয়া এইফালে খাটটো আছে, খাটটো কৈছোঁ এইফালে খাদানটো আছে। তো গাইজ চুপচাপ সোমাই যাওঁ আৰু ভিতৰলৈ। তো গাইজ কি হয় ব'লক সোমাই যাওঁ ভিতৰলৈ, চাওঁ ভিতৰখন কেনেকুৱা। বাহিৰখন দেখুৱাম আপোনালোকক। তো প্ৰথমে ভিতৰলৈ সোমাই যাওঁ। তো কফি একাপ খাই ল'ব লাগে। বিষ্ণু কফি উলিয়াব জান নাই তই? দেউলীয়া এখন কফি একাপ। তো গাইজ আপোনালোকক মই এটা ভাল ভিউ এটা দেখাম। তো চাব দেই ভালকৈ কেনেকুৱা লাগে ক'ব ভিউটো। মই আপোনাক বেক কেমেৰা কৰি দেখাইছোঁ ডাইৰেক্ট। তো চাওক না, এইফালে আছে দুটা জিৰণি কোঠা। তো ইয়াত বহি মেলি মানুহে মানে এটা ভাল দৃশ্য মানে উপভোগ কৰিব পাৰিব। তো চাওক এইফালে পূৰা চৰাই চিৰিকটি কান্দি আছে। এইফালে চাওক বা পূৰা চৰাই মানে এইবোৰ। তো এনেই ক'ব কমেণ্ট কৰি ভিডিঅ'টো মানে এই ভিউটো কেনেকুৱা লাগিছে। তো এতিয়া আপোনালোকক দেখুৱাম ওপৰত উঠি, ওপৰৰ পৰা গোটেইবোৰ দৃশ্য দেখুৱাম। তাৰপৰা চুইমিং প্ৰতিযোগিতা হৈ আছে বোলে, তো তাত যাওঁ, তাৰপৰা আপোনালোকক দেখুৱাম বাকীবোৰ। লেলে যাওঁ, তাত কি হয় দেখাইছোঁ আপোনালোকক। চুইমিং পুল কিবা কিবি হ'ব নেকি ইয়াত? প্ৰথমে আজি এই অনুষ্ঠানত প্ৰথমেই আমি এখন ফুলাম গাঁৱৰ সম্বোধন জনাব বিচাৰিছোঁ আমাৰ অল আছাম ছুইমিং এছ'চিয়েশ্যনৰ জইণ্ট ছেক্ৰেটাৰী শ্ৰী চন্দনজ্যোতি ফুকন, লগত তেখেত এজন এডভোকেট, তেখেত সন্মানীয় ব্যক্তি বিভিন্ন কামৰ মাজতো আজি উপস্থিত হৈ আমাক যি আজি উৎসাহ দিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে এখন ফুলাম গামোচাৰে তেখেতক সন্মান জনাব। মোৰ পৰিবাৰ মোৰ পৰিবাৰ শ্ৰীমতী অভিজিত হাজৰিকা গগৈ। এটা মমেণ্ট দিয়া হৈছে স্মৃতি হিচাপে, তেখেতক ধন্যবাদ জনাইছোঁ। এই কথাটো সমাপ্ত হৈছে। ইয়াৰ পাছতে এইটো কাটি হেৰি কৰি দিব। নমস্কাৰ। নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ গগৈ ছাৰ, সভাত উপস্থিত সন্মানীয় প্ৰবক্তা বৰুৱা ছাৰ। চ' গাইজ তলত সেইফালে কেক কাটি হৈ গ'ল। তো কেক কাটিলে আৰু এতিয়া দেখিবলৈ পাইছে মই এতিয়া একদম মানে টপত আছোঁ, মানে একদম টপ ভিউত। তো আপোনালোকক পূৰা মানে এটা মই চিনেমেটিক দিম মানে। তো চাব ভিউটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো মানে উঠোঁতে পূৰা ভাগৰ লাগি গ'ল। তো ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। যদি ভাল পাইছে ভিডিঅ'টো তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো ভিডিঅ'টো পূৰা এনজয় কৰক আপোনালোকে, আৰু ভিডিঅ'টো কিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। চ' গাইজ এবাৰ ওপৰপৰা চক কমটি মানে মজা লাগিছে। তো তলত সেইফালে এতিয়া দেখিছেনে আমি তাত বহি আছিলোঁ, মানে ইয়াত তলত বহি আছিলোঁ চুইমিং পুলৰ ইয়াত।
তো এইফালে কেক কাটিলে তাৰ পৰা মই এতিয়া ওপৰলৈ উঠি আহিলোঁ আৰু এইফালে চাওক ছাইডতে পাহাৰখন লাগি আছে। তো এতিয়া 3 বজিব হ'ল, তো এতিয়াও কুঁৱলী পৰি আছে মানে। তো পাহাৰখন চাওক, পাহাৰখনৰ ভিউটো অলপ ভাল লাগিছে, তো আপোনালোককো দেখুৱাইছোঁ চাওক। তাৰপৰা সেইফালে পাহাৰ আছে আৰু এইফালে আছে চাইকৰ গাঁও চাওক। চ' গাইজ বেছি দীঘল নকৰোঁ ভিডিঅ'টো, তো আৰু অলপ দেখুৱাম আপোনালোকক। তো সেইখিনি চাই থাকিব। তো ভিডিঅ'টো এতিয়ালৈকে যদি চাই আছে তেন্তে লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে নতুন নতুন ভিডিঅ' তোমালোকে চবতছে প্ৰথম দেখা পাব। তো আমাৰ ইয়াত নাওপৰা চাইকৰ গাঁৱত এখন ৰিজৰ্ট অ'পেনিং কৰা হৈছে। তো সেয়ালৈ আহক আপোনালোকে সকলোৱে। তো এতিয়া মাঘৰ বিহু ছিজন, এতিয়া বহাগ বিহু আহি আছে, তো লগতে আপোনালোকে আহক ইয়ালৈ। ইয়াত আহিলে আপোনালোকে মানে এতিয়া চাওক বা ভিউটোতো দেখালোঁ আপোনালোকক। তো এইফালে টঙিঘৰ আছে, এইফালে আপোনালোকে বহিব পাৰিব আৰু ইফালে চুইমিং পুল আছে। তো গৰম দিনত চুইমিং পুলত সাঁতুৰিব পাৰিব। এতিয়াতো ঠাণ্ডা দিন বাৰু, এতিয়াতো নাসাঁতোৰো, আপোনালোকেও নালাগে সাঁতুৰিবলৈ, গা বেমাৰ চেমাৰ কৰি ল'ব নালাগে। তো আহক। তো আশা কৰিলোঁ সকলো আহিব ইয়ালৈ ৰিজৰ্টখনলৈ। তো ধন্যবাদ। যিটো সাঁতুৰি আছে এইটো ফ্ৰী ষ্টাইল বুলি কয় ষ্টাইলটো ন। ইমান ঠাণ্ডাখনত সাঁতুৰিব পাইছে বুলি পাইছে। ষ্টেপটোৰ নাম বাটাৰফ্লাই আৰু অহাটো বেষ্ট ষ্টেপ, যিটো আমাৰ গাঁৱলীয়া ভাষাত চিলনী সাঁতোৰ বুলি কয়। এইটো বেগ ষ্টেপ। আৰু এইটো বেষ্ট। গাইজ সাঁতোৰা প্ৰতিযোগিতা খতম হৈ গ'ল এতিয়া। তো ইমান ঠাণ্ডাখনত সাঁতুৰিব পাৰিলে মোক দিয়াহেঁতেন, কিন্তু মই নাসাঁতোৰো, জ্বৰ উঠিলেহেঁতেন 3 দিন 4 দিন। তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকে। গাইজ বৰ্তমান এতিয়া মই ক'ত আছোঁ আপোনালোকে গম পাইছে, এতিয়া মানে গোৱাত আছোঁ। তো কালি আহিলোঁ, কালি পালোহি ৰাতি। তো আজি মানে ঠাণ্ডা দিন ন, ইয়াত ঠাণ্ডা হ'লেও মানে সাঁতুৰিলোঁ, পূৰা সাঁতুৰিলোঁ। ভিডিঅ'টো দেখাম আপোনালোকে। এইটো মই আছিলোঁ মানে পূৰা শিকাই আছোঁ পোৱালিখিনিক, মই কৈ থৈ আহিলোঁ মানে পূৰা সাঁতুৰিলোঁ কালিৰ পৰা। তো এতিয়া ঠাণ্ডাত মানে ক'বই নাই পোৱা। তো আপোনালোকে আহক গোৱালৈ, কেনেকুৱা লাগিব দি দিছোঁ। এইটো গোৱাত লগ পালোঁ, ইয়াক গোৱাত লগ পালোঁ। চ' মই গোৱাতে থাকোঁ আৰু গম পাইছে না, এইবোৰ নলবাৰীৰ ভাষা মানে, কিন্তু গোৱাত থাকোঁ। এইফালে চুইমিং পুলটো ধুনীয়াকৈ আছে, এইটো চুইমিং পুলটো। ইয়াৰ সাঁতুৰিবলৈ আজি শিকালোঁ আৰু। চ' ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। পুৰা মজা বনাই। চ' গাইজ বেছি দেৰি নকৰোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। তো যদি কোনোবা চেনেলত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই, তাৰপৰা আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম। তো বাই বাই। চ' গাইজ অসম এন জি ব্লগটো চবে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। চ' এন জি ব্লগটো চবে ছাবস্ক্ৰাইব কৰি দিয়ক।